ৰাতিপুৱা শুই উঠাৰ পৰাই গোটেই ঘৰখনৰ দায়িত্ব মোৰ মূৰৰ ওপৰত। ৰাতিপুৱাই মানুহজনে সেই গেলাসোপা খাবলৈ ওলাই যায়। ল'ৰাৰ কথাটো আৰু ক'বই নালাগে। শুই উঠি তাৰ চাহ একাপ খাবলৈও সময় নাই। বাপেকে দিছে পইচা। ঐ ল'ৰা, তোৰ গা ধুই হোৱাই নাই নি? বাই মম। যা যা, আজিকালি ল'ৰাই আকৌ মাকক মম বুলিহে মাতে। ৰচোন, আজি তই আমাৰ লগত খোজকাঢ়ি আহিলি, দেউতাই থবলৈ আহিলে কিয়? আজি এফা তহঁতৰ লগতে খোজকাঢ়ি অহা যোৱা কৰিম। কিন্তু কিয়? তহঁতৰ ঘৰততো গাড়ীও আছে। গাড়ী আছে, খালি অকলে আহিবলৈ মন নাযায়। অৱশ্যে তই ঠিকেই কৈছ। দেউতাইও মোক কেতিয়াবা স্কুল থ'বলৈ বিচাৰে, কিন্তু মই মানা কৰোঁ। একেটা ক্লাছত নপঢ়িলেও একেলগতে স্কুলত যোৱা মজাই বেলেগ। ঠিকেই, একতাত বহুত শক্তি আছে বুলি আমি পঢ়িবলৈও পাইছোঁ। ব'লা এতিয়া। তই মোক কথা এটা বুজাই দিয়াচোন। তই সদায় সদায় শুই উঠিয়ে ইয়াত চাহ খাবলৈ আহ আৰু আমাকো খুৱাওঁ যে। আমাক খুৱাইছে ঠিকেই আছে, কিন্তু স্কুললৈ যোৱা ল'ৰা ছোৱালীবোৰক খুৱাব লাগে কিয়? ভাল লাগে। মোৰ মনটোৱে যিটো কাম কৰিব বিচাৰে মই সেইটো কৰিমেই। কিন্তু পইচাটো দেখুৱা দেউতাৰ খৰচ কৰ ন? কৰোঁ। দেউতাই চাকৰি কৰি জীৱনটোত একো কৰিব নোৱাৰিলে, কেৱল মদ খাই জীৱনটো ধ্বংস কৰিলে। অৱশ্যে মই পইচা বিচাৰিলে নিদিওঁ বুলি নকয়। তই দেউতাৰ কথা ডাইৰেক্ট তেনেকৈ কৈছ যে। দেউতাক গাঁৱত বহুতেই ভাল পায়, তেওঁক চাহাবজী বুলিহে মাতে। চাহ ভাই, মই চিধা চিধি কোৱা মানুহ। ঠাণ্ডা পানীয়ে গা ধুব নোৱাৰোঁ, নুধোঁ। তাৰ বাবে ছোৱালী পতিলে পতিব, নপতিলে নাই। আৰু দেউতাক গাঁৱত যিসকলে চাহাবজী বুলি মাতে তেওঁলোকেতো মালটো ফিৰতে খাবলৈ পায়েই। অঁ, তহঁতি বচোন, মই সিহঁতৰ চপা আহোঁগৈ। ফোন কৰিছিলে যে ল'ৰাটো, হয়তো মিঠাই লৈ থকাটো চা। বেয়া নহয় পিছে, ব'ল চাই আহোঁ। দাদা, পইচাটো খাতাত লিখি দিব। হ'ব বাৰু। দাদা, এতিয়া যে ল'ৰা এজন আহিছিলে, ল'ৰাজন ক'ৰ হয়? ভদ্ৰ পিতেক যে, তাৰ নাম ৰিণ্টু, এই ওচৰতে ঘৰ। হ'ব বাৰু। মইতো চিধা চিধি আহি আছো, কিন্তু ৰাস্তাটোহে বেকা ফালে ঢাল লৈছে। মই ৰাস্তাটো কি পুনাই দিব লাগিব নেকি? চৰকাৰে ৰাস্তা বনাইছে, চৰকাৰে। দেউতা, 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 তোমাক খাবলৈ মানা কৰোঁ নে? আকৌ খাই আজি পৰি আছা। ব'লা ব'লা ব'লা, ঘৰ যাওঁ। মায়ে চিন্তা কৰি আছে ঘৰত। ব'লা 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 ব'লা, পৰিবা চাবা আকৌ। ব'লা 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 ব'লা। গশুকাই ৰ'বচোন। আপুনি আমাৰ কথাটো শুনকচোন। ৰাতিপুৱাই কেনাখন লগলি এনে মই কিবা এটা শুভ কামত যাব আহিছিলোঁ। তহঁতৰ অদৰকাৰী কথা শুনি থকাৰ মোৰ সময় নাই। হাই হেণ্ডচম, হোৱাটছআপ কোনে দিছে? কল এটা কৰিব লাগিব। হু ইজ ডেট? গেষ্ট কৰা মই কোন হয়? গেছ কৰিবলৈ মোৰ সময় নাই। স্কুলৰ ল'ৰা ছোৱালীক চকলেট খুৱাবলৈ সময় হয়, মই কোন হয় গেষ্ট কৰিবলৈ সময় নহয়। মোৰ পাৰ্চনেল কামত ফ'ল' কৰিবলৈ তই কোন বে? তোমাৰ পাৰ্চনেল কোনোবাই হয় বে? আৰে পাৰ্চনেল হ'বলৈ মোৰ ছোৱালী কোনো ফ্ৰেণ্ড নাই বে। আছিল আৰু আছে।
মনত পৰিলে মোলৈ ফোন কৰিবা। কোন হ'ব পাৰে? আপুনি ইয়াত বহুত ভাল পাব। আমাৰ ইয়াত বিভিন্ন নৃত্য শিকোৱা হয়। অঁ গম পাওঁ ছাৰ, আমাৰ মানে মহেশ ছাৰৰ ল'ৰা হয়, নাচি বৰ ভাল পায়। সেয়ে সিও নাচতে জইন কৰিব বিচাৰিছে। কি হ'ল ভাই? তই মনটো যে মাৰি আছ? ছোৱালী এজনীয়ে কৈছে তাই হেনো মোৰ ফ্ৰেণ্ড আছিলে আৰু এতিয়াও আছে। তাৰমানে তোৰ মই নজনাকৈ গাৰ্লফ্ৰেণ্ডো আছে। পিছে বেটা, তই এইটো কথা লুকুৱাই ৰাখিয়া ভাল নকৰিলি। আৰে কি উল্টা পুল্টা কৰি আছ? মই নিজেই কনফিউজ হৈ আছোঁ। বা এতিয়া আমাৰ মিষ্টাৰ মজনু কনফিউজ তলে তলে। এইটো চা মই শিকিছিলোঁ। অ' মাই গড, চা আকৌ মোৰ নিচিনা চেম টু চেম হৈছে। অঁ চাওঁ, চুলিয়ে চুলিয়ে গোটেইটো তই। ঐ তহঁতি যা যা, বা ভাগৰ ফোনটো বাজিছে। বা ফোনটো বাজিছে। হেল্ল'। মই মিণ্টু। ৰিমি হয়নে? অ' মিণ্টু, তুমি তাইক কেনেকৈ চিনি পোৱা? তই মোৰ ফোনৰ পৰা কাৰ লগত কথা পাতি আছ? যা ভিতৰলৈ যা। তাই জ্বলিছে চা। অঁ হেল্ল'। ৰিমি, তুমি মোক এতিয়াও মনত ৰাখি থৈছা? ছোৱালী মানুহে ফাৰ্ষ্ট বয়ফ্ৰেণ্ডক কেতিয়াও নাপাহৰে। ফাৰ্ষ্ট বয়ফ্ৰেণ্ড? ৰিমি, তোমাক লগ কৰিব বিচাৰোঁ। তোমাক আকৌ এবাৰ কাষৰ পৰা চাব বিচাৰোঁ। অ' হয় নেকি? আজি আবেলি বিলৰ কাষত তোমালৈ ৰৈ থাকিম। কেইটা বজাত? ধেই কাটিয়েই দিলে। হেপী বাৰ্থডে মিণ্টু। ইমান বছৰৰ পিছত তোমাক লগ পাই কিমান ভাল লাগিছে, সঁচাকৈ বুজাব নোৱাৰোঁ। মোৰো একেই অনুভৱ। বাই দ্য ৱে, মোৰ বাৰ্থডে তোমাৰ আজিও মনত আছে। আই এম শ্বক। ইমান চখ হ'ব নালাগে, এপবিট পাইছিলোঁ। অ' স্মাৰ্ট। গপুদাই অঁ অঁ ক'ৰ পৰা আহিলে? সেই স্কুলৰ পৰা আহিলোঁ। আমাৰ ছাৰহঁতে বাবুটোক স্কুলত লৈ যাওঁ যে। আপুনিতো কৈছিলে আপোনাৰ কথা সকলোৱে শুনে। অঁ শুনেতো। নুশুনে দিয়ক। তুমি কি ক'ব বিচাৰিছা মোক খোলা খুলিকৈ কোৱাচোন। ৰিমি আৰু মিণ্টুৱে দেখোন আজিও কথা পাতি আছে। কথাটো কৈ ভালেই কৰিলা। দিয়া কেতিয়াবা যায়। এই দিন দুপৰতে মদ গাল গিলি আহি তই মোৰ গাড়ী আগত পৰি মৰিবলৈ জিকা পালি। ইংৰাজীত কেক গালি পাৰিছ হা? মদ খাব পাৰোঁ কিন্তু
অশিক্ষিত গাঁৱলৈ বুলি নাভাবিবি ছাৰ এইজন হ'ল চাহাবজী চাহাবজী হয় মই চাহাবজী কিনি পেলাম তোক গাড়ীৰে সৈতে আপুনি চিনি পোৱা নাই মহেশ মজপুৰ আছে কি কলি তই মোক গাড়ীয়ে চেৰিয়ে কিনি পেলাবি তই মদগাল খাই আহি ইমান মই শেষ কৰি দিম এতিয়া আপোনালোকৰ ভদ্ৰটো বহুত ভাল এতিয়া যাওক মই গধূলি মিলাই আছো কিবা এটা চব বাপেক কপুৰদাই মোক মাতিছিলা মোৰ কিছুমান কথা মই শুনিবলৈ পাইছোঁ কিন্তু কথাটো মই আকৌ মহেশ্বৰকো জনাই দিলোঁ কোনবিলাক কথা কোনবিলাক বুলি প্ৰশ্ন কৰিব নালাগে এই ৰিমিৰ লগৰ কথাবিলাক গতিকে জানাই ন মহেশ্বৰ কেনেকুৱা মানুহ ভালত ভাল বেয়াত কিন্তু সাংঘাতিক বেয়া চাম বাৰু এই বয়সত ভৰি পিছল খাই অলপ খাবৰ আনবি নহ'লে কোনদিনা মুখতে কেঁচা খাই হাত মুখ ভাঙিব গমেই নাপায় ছমাহ আগতে মোৰ লগত বিয়া ঠিক কৰিলি আৰু এসপ্তাহ ধৰি যে মই বিচাৰি আছিলো তাৰ লগত ক'ত আছিলিগে ক'তনো থাকিম আৰু সেই কল্পনাত কল্পনা সেইজনী কোন আকৌ কল্পনা নহয় ভাৱনা কল্পনা ভাৱনা হে হৰি এ লিলি কি হ'ব গতি মই কল্পনা মানে ভাবি আছিলো তোমাৰ কথাকে ভাবি আছিলো সঁচাকে কৈছতো দুই নম্বৰ বাগানখনৰ এইখিনি কাম গোটেইখিনি হৈ গ'ল এক নম্বৰ বাগানখনৰ প্ৰায় আধা আধি কাম হৈ গৈছে 3 নম্বৰখনৰ কাম মানে 3 নম্বৰ বাগানখনৰ এই সৰু সুৰা কিবা কিবা কাম কৰিলে হৈ যাব আৰু পিছে মই আপোনাক কথা এটা কওঁ মানে আপোনালোকৰ ছোৱালী যে আজি মানে ৰাস্তাই ৰাস্তাই সেই ল'ৰাটোৰ লগত ঘূৰি মই দেখিলোঁ এৰা শুনিছানে ক'ত আছা এইফালে আহাচোন এইফালে আহা হেৰি কিবা হ'ল নেকি এই ৰিণি ক'ত গ'ল তুমি কিবা গম পোৱা নেকি আবেলি অকণমান ফুৰিবলৈ যাওঁ বুলি কৈ ওলাই গৈছে তাই ফুৰিবলৈ যোৱা নাই তাই ভদ্ৰ মদ আহি পুতেকৰ লগত গা ঘেলাবলৈ গৈছে কৈছে ময়ো দেখি আহিছোঁ দুইজনকে মানে একেলগে বহি আছিলোঁ সেইটোৱে যদি কথা হয় তেতিয়াহ'লে ময়ো মাহীমাক কেনেকুৱা দেখুৱাই আছোঁ আপোনালোক দুইজনকে চাহ দিছোঁ আহক ব'লা আমি চাহকাপ খাই আহোঁ গম পাইছেনে ইহঁতি আজি ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে আহি পোৱাহিয়ে নাই নহয় ইহঁতক আজি মই অঁ আহিছে দেখিছোঁ ৰ ঐ তহঁতি ক'লৈ গৈছিলি তহঁতি ক'লৈ গৈছিলি শুনাচোন মা তাইক নামাৰিবা মা প্লিজ মোৰ কথাটো শুনাচোন মা প্লিজ নামাৰিবাচোন মা
গতিকে এইখিনি কথা ক'ৰবাত যোৱাৰ আগে আগে মই আপোনাক ক'লোঁ মানে আপুনি মোক বেয়া নাপাব মানে আপুনিতো জানে মহেশ্বৰ ছাৰৰ খংটো কেনেকুৱা তাক কথাখিনি কৈছোঁ কিন্তু সি এতিয়াও তাইৰ লগত সম্পৰ্কটো এৰা নাই গতিকে কিবা এটা বিপদ হোৱাৰ আগে আগে আপোনাক মই কথাটো জনাই থ'লোঁ আপুনি তাক অলপ সাৱধান কৰি দিব হা তহঁতৰ ব্যৱস্থা মই সোনকালে লৈ আছোঁ মায়ে তাইক বহুত অত্যাচাৰ কৰে জানা ধনী মানুহৰ এনেও অকণমান বাহাদুৰিটো বেছিয়েই সেই বুলিয়ে মই তোমাক এৰি নিদিওঁ সেইটো সময়ে ক'ব কাৰণ এতিয়া যিখিনি মিণ্টুৰ লগত হৈছে সেইখিনি যে মোৰ লগত নহ'ব কি মানে আছে অঁ কি ক'লি অঁ ঠিকে আছে দে নহয় এইটো মোৰ কোনো লুকআউট নহয় মই সেইবিলাক নাজানো মই কাম আদায় দিছোঁ আৰু মোক কাম লাগে কথা সেইটো মই পইচা দিছোঁ মোক কাম লাগে কথা সেইটো অঁ আজি ইয়াক সুবিধাত পাইছোঁ এই এইফালে তই ভদ্ৰপিতেক নহয় জানো হয় তই মোৰ ছোৱালীৰ লগত প্ৰেম কৰিবলৈ আহিছ মোৰ ছোৱালীক ভাল পাবলৈ আহিছ তই মতা হিতে লাগে মই ইয়াতেই লগ পাম বুলি ভাবিছিলোঁ তাৰ য'ত স্থান তাতেহে লগ পাম মই চেলা তোৰ ধৰণে মই খাইছোঁ নেকি তই কাক ইমান দমত কথা ক'বলৈ আহিছ মই কাক দিলোঁ এটা সময়ত তুমি মোক ভাই বুলি মাতিছিল আৰু আজি বাদ দিয়াহে যি কামত আহিলা সেইটো কোৱা কাৰণ আৰু কি হ'ব তোৰ ল'ৰাই যাতে কোনোদিন মোৰ ছোৱালীৰ লগত কোনো ধৰণৰ হলিগলি নকৰে এই মোৰ ফাইনেল এণ্ড শেষ কথা এই ৰাতিখন যে মোৰ মনৰ কথা এটা ক'বলৈ তোমাৰ ওচৰত আহিছিলোঁ কি কথা মোক তোমালোকৰ ঘৰখনে কেতিয়াবা একচেপ্ট নকৰেও সেই তুমি তেনেকুৱাকৈ কিয় কৈছা আপুনি আচলতে তোমালোকে আজি ফোনত কথা পতাবিলাক মই শুনি আছিলোঁ আৰু সেইকাৰণে মই নিজেই অনুভৱ কৰিব পাৰিছোঁ নিজেই প্ৰেম কৰি পোৱা নাই যে মোৰ ভুল হৈ গ'ল পাৰিলে তোমালোকে মোক ক্ষমা কৰি দিবা মই তোমালোকক মই যদি পাৰোঁ জোল লগাই দিব নোৱাৰিলেও মই তোমালোকৰ আচলতে সংসাৰখন ভাঙিব নালাগিছিল মই কেতিয়াও ধনী দুখীয়া কাৰোবাৰ চৰিত্ৰ বেয়া আচলতে মই সেইবিলাক নজনাৰ কাৰণে ভুল হৈ গ'ল পাৰিলে তোমালোকে দুয়োজনে মোক ক্ষমা কৰি দিবা মোৰো কিবা এটা ভুল হৈ গ'ল গতিকে মই এইখিনিতে কৈছোঁ তোমালোকে এই জনমত হয়তো তোমালোকৰ কিবা এটা ভুল হৈ গ'ল অজানিতে